আটাইলৈ নমস্কাৰ জনাইছোঁ। আমি আগৰ যোৱাকালিৰ যিটো কালাংশ আছিলে তাত মই তোমালোকক এটা ভিডিঅ' দিছিলোঁ। আমি বহুপদ পাঠ্য যিটো আমাৰ অধ্যায় কিমান 2 সেইটো আৰম্ভ কৰিছিলোঁ। তাত মই তোমালোকক বহুপদ সম্পৰ্কে এটা ভিডিঅ' দিছিলোঁ। যদি চাইছা তোমালোকে নিশ্চয় বহুপদ সম্পৰ্কে ধাৰণা এটা কৰিব পাৰিছা। তো আমি ইয়াৰ পিছত আহিছোঁ অনুশীলনী 2.2। আমাৰ 2.1ত কিছুমান সহজ অংক আছে, সেইবিলাক তোমালোকে ঘৰত চালে নিজে গম পাবা। তো অনুশীলনী 2.2 আছে। 2.2 আমাৰ 1 নম্বৰৰ যে প্ৰশ্নটো আছে, প্ৰশ্নটো এনেকুৱা আছে, এটা বহুপদ ৰাখি দিয়া আছে আমাক 5x² - 4x + 3। এই বহুপদৰ আমি মান উলিয়াব লাগে। যেতিয়া আমাক কৈছে কি এবাৰ x = কিমান 0, এবাৰ x = -1 আৰু একবাৰ x = 2। তো মানে কি এই বহুপদ ৰাশিটো 5x² - 5x - 4x² + 3, এই বহুপদ ৰাশিটোত মই এই এক্সবিলাকৰ জেগাত একবাৰ 0 বহাই চাম, একবাৰ -1 বহাই চাম আৰু একবাৰ 2 বহাই চাম। তো প্ৰথমতে মই লিখিছোঁ যদি x = 0 হয় তেন্তে কি হ'ব। বহুপদ ৰাশিটো মই ইয়াত লিখি দিছোঁ 5x - 4x² + 3। তো x মানে কি লৈছোঁ মই x = 0। তো 5টো x ৰ লগত পূৰণ হৈ আছে, তো x ৰ জেগাত কি আহিব 0 আহিব। তো 5 পূৰণ কি হ'ব 0 হ'ব। মাইনাছৰ জেগাত মাইনাছ আহিছে, 4 জেগাত 4 আহিছে আৰু 4টো x² ৰ লগত পূৰণ হৈ আছে। তো 4 পূৰণ x মানে আমি কি পাইছিলোঁ 0 পাইছিলোঁ, আৰু ইয়াত x কি আছে স্কুৱেৰ আছে, গতিকে 0 স্কুৱেৰ আহিছে আৰু যোগ কিমান আছে 3 আছে, আৰু 3টো যেনেকৈ আছে সেনেকৈ আছে। তো এই দুখিনিৰ পৰা 5ৰে 0 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব। ইয়াত আমি যদি 4ৰে 0 পূৰণ কৰোঁ কিমান হ'ব 0 হ'ব। থাকিল কি অকল 3, তাৰমানে মানটো কি পালোঁ আমি ইয়াতে 3 পাইছোঁ। ইয়াৰ পিছত আমাক নেক্সট কি দিছিলে x = কি দিছিলে -1 দিছিলে। তো -1 বহাই চাইছোঁ যদি x = -1 হয়, তাৰমানে এইবাৰ এক্সবিলাকৰ জেগাত কি আহিব -1 আহিব। তো 5টো ইয়াতে x ৰ লগত পূৰণ হৈ আছিল, তো লিখিছোঁ 5 পূৰণ x ৰ জেগাত কি আহিছে -1 আহিছে। নেক্সট কি আছে মাইনাছ চিন আছে, মাইনাছ চিন আহিছে। 4 পূৰণ x², x মানে হ'ল -1, গতিকে -1 হ'ল স্কুৱেৰ আহিছে আৰু যোগ কিমান 3। ইয়াত 5ৰে -1 পূৰণ কৰিলে হ'ব -5, মাইনাছটো এনেকৈ আহিছে, 4 জেগাত 4 আহিছে। -1টো দুইবাৰ পূৰণ কৰিলে মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হ'ব আৰু যোগ 3 আছে। ইয়াত পালোঁ -5, 4 গুণ কিমান হ'ব 4, -4 যোগ 3, -5 - 4 কিমান হ'ব -9 যোগ কিমান আছে 3 আছে। তো এইখিনিৰ পৰা কি পাম মানটো আমি -6 পাম। ঠিক একেদৰে মই এনেকৈ x = 2 ইয়াত বহাই কিনে উলিয়াইছোঁ। তোমালোকে চালে একদম একে নিয়মত হয়, তোমালোকে চালে যদি ওপৰকেইটা চোৱা চাই কিনে এইটো এনেকৈ কৰি চালে তোমালোকে এনেকুৱাকৈ উত্তৰটো পাবা।